Hey guys and welcome back to my channel আৰু আজি মই লৈ আহিছো লোকেল চিকেনৰ কাৰি ৰেচিপি আৰু এয়া মই পোলাওৰ লগত লোকেল চিকেন খাইছো আৰু আজিৰ ৰেচিপিটো আহক আৰম্ভ কৰো আৰু যদি এতিয়ালৈকে আপোনালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই প্লিজ তেন্তে সাবস্ক্ৰাইব কৰি দিব এতিয়া মই ফাৰ্ষ্টে চিকেনখিনি ধুলো আৰু ধুই পেলে ইয়াত কেঁচাতে মিঠাতেল অকমান দিছো ওপৰত মিঠাতেল দিয়াৰ পাছত মই এতিয়া কেঁচা পিয়াজ অকমান কাটি লৈছিলো তাৰে দি দিছো অলপ আৰু এয়া হালদি প্ৰায় 3 চামুচ মানে দিলো আৰু এতিয়া ইয়া দিছো নিমখ আৰু গুটেখিনি দি মই এতিয়া চিকেনখিনি ভালকে হানি লৈছো এখিনি হানি 10 মিনিট মানৰ কাৰণে থৈছিলো বেছি টাইম নাই থোৱা তাৰ পাছত কেৰাহী এখনত মিঠাতেল অলপ লৈছো লগতে তেজপাত তিনিখিলাও মই দিছো তাৰ পাছত এখিনি মই ভালকে লৰাই আছো আৰু পিয়াজখিনি তেলত খুব ভালদৰে মই ভাজিম তাৰ পাছত ইয়া আদা নহৰু পেষ্ট দিছো তেলতে আৰু ইফালে যে চিকেনখিনি দেখিছে তাতো অকমান মই আদা নহৰু পেষ্ট দি ললো এই আদা নহৰু পেষ্টখিনি আৰু এতিয়া পিয়াজখিনি মই ভাজি আছো পিয়াজখিনি বহুত সময় ভাজিব লাগিব ইয়াৰ গোল্ডেন ব্ৰাউন ধুনিয়া কালাৰ এটা ওলাব তাৰ পাছত এখিনিতে ভাজি প্ৰায় হৈ গৈছে এতিয়া মই চিকেনখিনি যে মেৰিনেট কৰি লৈছিলো হেখিনি দি দিছো তাৰ পাছত এয়া মই দিছো মছলা চিকেন মছলা আৰু কাশ্মীৰী লাল মিৰ্চ অকমান আৰু একো মছলা মই ইউজ কৰা নাই ইয়াত খুব কম মছলাতে বনাইছো আৰু এতিয়া এখিনি অকমান দেৰি ঢাকি থৈছিলো তাৰ পাছত মই এয়া লং ইলাচি অকমান খুন্দিলো খুন্দি পেলে ওপৰত দি দিছো আৰু এখিনি আকৌ এতিয়া মই অলপ দেৰি ভাজি লম প্ৰায় আধা ঘন্টা মানে মই এনেকে ভাজিলো চিকেনখিনি তাৰ পাছত এতিয়া ইয়াত মই আলু দিম আলু মোৰ 4 পিস বইল কৰি থোৱা আছিল হে 4 পিসে দি দিছো বেছি মই আলু দিয়া নাই তাৰ পাছত এতিয়া ইয়াত পানী দিম পানী মই গৰম পানী ইউজ কৰিছো এয়া মই পানী দিছো আৰু পানী দিয়াৰ পাছত এখিনি প্ৰায় 45 মিনিট মানৰ কাৰণে মই সিজাবলৈ দিম আৰু এয়া চিকেন কাৰি ৰেচিপি ৰেডি হৈ গল খুব কম মছলাতে বনালো খাবলৈ খুব টেষ্টি হৈছিল এবাৰ ট্ৰাই কৰি চাব